প্ৰেম মানে বিবাহ নহয়, মিলনৰ এটি গুণ। এটা সৰু অনুভৱ প্ৰকাশ কৰিছোঁ। তেওঁ মোক এৰি যোৱা সময়ত কৈছিল, ভাল পাওঁ আৰু সদায়ে পাই থাকিম। মোৰ প্ৰতি উশাহতে তুমি আছা, তোমাক বহুত ভাল পাওঁ। কিন্তু কি কৰিম, পৰিয়ালৰ সুখৰ বাবে মই আজি তোমাৰ পৰা আঁতৰি যাবই লাগিব। মোৰ মা দেউতাৰ বিপৰীতে গৈ মই কেতিয়াও সুখী হ'ব নোৱাৰিম। তোমাক বিয়া কৰাই ঘৰৰ পৰা আঁতৰি যাবলৈ বহুতে কৈছিল, কিন্তু তুমি কৈছিলা যে আমাৰ মিলনে যদি দুখন ঘৰৰ সুখ কাঢ়ি নিয়ে আমি যেন সুখী হ'ম। আমি ইজনে সিজনক ত্যাগ কৰিছিলোঁ আনৰ সুখৰ বাবে। আমাৰ প্ৰেম নপাওঁ, কেতিয়াও আৰু তেওঁক লগ নাপাওঁ। তথাপি তেওঁৰ অবিহনে কাকো ভাল পাবও নোৱাৰোঁ। মোৰ আকাশে বতাহে কেৱল তেওঁৱে আছে। আমাৰ শেষ মিলনৰ সময়ত সেই আবেলিটোৱে আজিও কান্দে। আমাৰ প্ৰেমক কওঁ, প্ৰেম মানে বিবাহ নহয়, আৰু বিবাহ মানে প্ৰেম নহয়। প্ৰেম মানে স্বৰ্গীয় হ'ব, প্ৰাপ্তিটো অপ্ৰাপ্ত। প্ৰেম মানে ত্যাগ। তেওঁক মই আজিও ভাল পাওঁ আৰু সদায় পাই থাকিম। আমাৰ প্ৰেম মিলন নহ'লেও আমাৰ প্ৰেম সদায় প্ৰাপ্তি। প্ৰেম মানে বিবাহ কেতিয়াও হ'ব নোৱাৰে। বিবাহ এখন চুক্তি, কিন্তু প্ৰেম মন্দিৰৰ চাবি। সকলোৱে কয় প্ৰেম কৰিছে যেতিয়া বিবাহ হ'বই। পৰিয়ালৰ মতৰ অবিহনে প্ৰেম কেতিয়াও প্ৰাপ্তি হ'ব নোৱাৰে, আৰু যদিও প্ৰাপ্তি হয় সেই প্ৰেম কেতিয়াও সফল হ'ব নোৱাৰে।